हेलो नमस्कार सकलोके पुनर एटी नतुन भिडिओले स्वागतम जनाइছো মই হনিবৰে মোৰ চেনেল হনিস ক্ৰিয়েচনত আশা কৰো সকলো খুব ভালে আছে। আজি আছে মোৰ এটা 1 কেজি চকলেট কেকৰ সেই কাৰণে মই এফালে বেসটো ৰেডি কৰি ললো ক্ৰাম কোট কৰি ললো আৰু এখিনি মই ৰাতিয়ে কৰি থৈছিলো ৰাতি কৰি ফ্ৰিজিং কৰি থৈছিলো এতিয়া মই বাকিখিনি কাম কৰিম আৰু আপোনালোকক দেখাই থাকিম। এইটো 1 কেজি চকলেট কেকৰ অৰ্ডাৰ আছিল আৰু এইটো আজি মই ক্ৰিকেট থিম কেক বনাম তে চাই থাকিব ভিডিওটো। এইফালে প্ৰথমতে মই ব্ৰেছটো ৱেট কৰি ল'ম তাৰ পাছত মই ক্ৰীমখিনি মাৰিম আৰু ৱেট দেখি পেলাইতো মই শক 933 গ্ৰামছ হৈ গ'ল তাৰ মানে 1 কেজি হ'বলৈ আৰু বেছি নাই গতিকে মই বেছত খুব কম পৰিমাণে ক্ৰীম ইউজ কৰিব লাগিব সেই কাৰণে মই ক্ৰীমখিনি অলপ মাৰি ললো ডিলাইট ক্ৰীম ইউজ কৰিছো আজি মই আৰু ক্ৰীমখিনি বহুত বেছি মাৰা নাই কমকে মাৰিছো মানে কম ক্ৰীম লৈছো কাৰণ বহুত ডিজাইনটো হেভি নহয় আৰু মোক ক্ৰীমো খুব কম লাগিব গতিকে মই একদম কম ক্ৰীম ইউজ কৰি পেলাই বেসটো কভাৰ কৰিম কাৰণ অলৰেডি কেকটো বহুতখিনি ৱেট হৈ গ'ল ক্ৰাম কোট কৰোতে দেখিলে আপোনালোকে গতিকে মই এতিয়া অলপ ক্ৰীম মানে বেছি ক্ৰীম ইউজ নকৰো আৰু ইয়াতে মই কেনেকৈ কৰিছো এখিনি চাই লওক একদম খুব কম ক্ৰীম লগালো বেসটোত তাৰ পাছত ওপৰতো মই খুব কমকে ক্ৰীম দিছো বহুত বেছি ক্ৰীম দিয়া নাই আৰু ধুনিয়াকে এতিয়া মিলাই যাম আৰু মিলোৱাখিনি চাই লওক ধুনিয়াকে আৰু ওপৰত যে এনেকে ওপৰখিনি সমান নহয় তেতিয়া আমি পেলেট নাইফখনেৰে এনেকে ভিতৰলে টানি দিব লাগিব আৰু ভিতৰলে টানোতে প্ৰত্যেকবাৰে আসলতে নাইফখন সাফা কৰি ল'ব লাগে কিন্তু মই কৰা নাই ধুমাধুম উৎপাতত মই ধুমাধুম কৰি দিছো কিন্তু আপোনালোকে পেলেট নাইফখন বাৰে সাফা কৰি তাৰ পিছত টানিব তেতিয়া ধুনিয়া ক্লিন হ'ব আৰু মোৰ ইমান ক্লিন নহলেও হ'ব কাৰণ মই ওপৰত বেলেগ ডেকোৰেশন কৰিম সেই কাৰণে আৰু আজি মোৰ ডেকোৰেশনটো ইমান হেভিও নাই চাই থাকিব ডিজাইনটো ক্ৰিকেট থিম কেক হ'ব এয়া মোৰ কেকটো প্ৰায় ক্লিন হৈ গৈছে আৰু বেছি নকৰো মই এতিয়া স্ক্ৰেপাৰৰ সহায়ৰে প্লেন কৰি দিছো সাইডটো তাৰ পাছত মই ইয়াত বাকিখিনি কাম কৰিম আৰু কেনেকৈ কৰো চাই থাকিব এতিয়া মই আকৌ এবাৰ ৱেটটো কৰি লওঁ কাৰণ মই খুব কম পৰিমাণে ক্ৰীম ইউজ কৰিলো এই আছক একদম পাৰফেক্ট হৈছে আৰু অলপ ডিজাইন যাব কিন্তু ডিজাইনটো বেছি নহয় এয়া মই অলপ ডাৰ্ক চকলেট কাটি লৈছো আৰু ডাৰ্ক চকলেটখিনি বহুত বেছি মই নাকাটো আজি মানে বেছি নলওঁ অকমান হলে হ'ব কালাৰটো কাৰণে চকলেট কালাৰটো কাৰণে তাৰ পিছত মই এনেকে ডাইৰেক্ট কৰি দিছো আজি কাৰণ অকমান চকলেট আৰু বহুত বেছি সময় নালাগে মোৰ পটকে হৈ যাব কিন্তু এনেকে কৰোতে অলপ ৰিস্ক হয় পানীটো ভিতৰত পৰি গলে চকলেটখিনি নষ্ট হৈ যায় গতিকে মই বাহিৰত অলপ গৰম কৰি পেলাই হিট কৰি পেলাই মই বাহিৰত আনি পেলাই চামুচখনেৰে অলপ মিলাই দিলো দেখিছে আপোনালোকে বেছি যেহেতু নাই চকলেট সেই কাৰণে মই তেনেকৈ পটককে কৰি ললো নহলে ডাবল বইলিং প্ৰসেছত কৰিলো হেতেন আৰু মই এটা সৰু পাইপিং বেগত ভৰাই পেলাই এই ভিতৰ ফালে অলপ চকলেট দি দিছো আৰু বাহিৰত অলপ দি দিছো তাৰ পিছত মই এখিনি স্ক্ৰেপাৰৰ সহায়ৰে ধুনিয়াকে মিলাই দিম চকলেটখিনি আসলতে ডাইৰেক্ট তেনেকৈ বইল কৰিলে অলপ প্ৰবলেম হয় কেতিয়াবা পানী পৰি যায় বাটিত গতিকে তেনেকৈ নকৰাই ভাল ডাবল বইলিং মেথডত কৰাই ভাল কিন্তু মোৰ উৎপাত হৈ আছিল সেই কাৰণে মই ধুমাধুম তেনেকৈ কৰি দিছো আৰু এতিয়া মই স্ক্ৰেপাৰৰ সহায়ৰে অলপ মিলাই দিছো আৰু অলপ এনেকৈ কালাৰটো আহিলেই হ'ল বহুত বেছি কালাৰ নালাগে মোক নহলে মই বেছিকৈ চকলেট ললো হেতেন কিন্তু মই ইয়াত অকমান চকলেটে ইউজ কৰিছো আৰু ভিতৰত মোৰ বহুত চকলেট ইউজ কৰিলোৱে গতিকে বাহিৰটোত মই বহুত বেছি ইউজ কৰা নাই ভিতৰত একদম চকলেট ভৰাই দিছো আৰু এয়া মই এফালে গ্ৰীন কালাৰ অলপ ক্ৰীমত মিক্স কৰি লৈছো মোক গ্ৰীন কালাৰ লাগিব সেই কাৰণে মই অলপ গ্ৰীন কালাৰ দি পেলাই মিক্স কৰি ললো ক্ৰীমত আৰু তাৰ পিছত মই এটা সৰু পাইপিং বেগত এনেকে ভিতৰটোত আধা দি ললো এইখিনি মই এতিয়া মিলাই দিম পেলেট নাইফৰ সহায়ত মই এতিয়া ভিতৰখিনি প্লেন কৰি লৈছো যেখিনি মই গ্ৰীন কালাৰ কৰিছো সেইখিনি মই প্লেন কৰি দিছো এটা গ্ৰাউণ্ড ফ্লোৰ মানে গ্ৰাউণ্ডৰ নিচিনা শেপ দিবৰ কাৰণে লুক দিবৰ কাৰণে আৰু য'ত কম লাগিছে মই তাত আৰু অলপ ক্ৰীম এড কৰি দিছো তাৰ পাছত মই এফালে লম এতিয়া গ্ৰাছ নজেল এটো মোৰ ডাঙৰ গ্ৰাছ নজেলটো আছিল হেতু গ্ৰাছ নজেলেৰে মই গুটেটো বৰ্ডাৰটো দি লম যেটো গ্ৰীন কালাৰৰ মই বাউন্ডাৰী দিছো তাৰ চাৰিওফালে মইটো গ্ৰাছ নজেল দি দিছো গ্ৰাছ নজেলে গ্ৰাছ বনাই দিছো অলপ যেহেতু ক্ৰিকেট থিম কেক সেই কাৰণে অলপ তেনেকুৱা লুক দিবৰ কাৰণে কৰিছো আৰু তাৰ পিছত মই সেম নজেলেৰে মই বৰ্ডাৰটো বনাই লম
ক্ৰিকেট থিম কেক বহুত ডিজাইন থাকে, বহুত ডিজাইনৰ বনাব পাৰে। মই ইয়াত একদম চিম্পল ডিজাইনটো বনাম। একদম চিম্পল ডিজাইন লৈছোঁ কাৰণ ইমান ডাঙৰ মানুহ যিহেতু অৰ্ডাৰ দিছিলে আৰু ইমান ডিজাইনো নালাগে, চিম্পল। আৰু ৱেইটটো মোৰ এনেও বহুত হৈ গৈছিলে, 1 kg হৈয়ে গ'ল, গতিকে বহুত বেছি ডিজাইনো নিদিওঁ। মই ইয়াত একদম চিম্পল ৰাখিছোঁ। গ্ৰাছখিনি দিম বাছ ইমানেই, আৰু টপাৰকেইটা দি দিম। ফণ্ডেণ্ট ইউজ কৰিম মই টপাৰখিনি বনাবলৈ কাৰণে। চাই থাকিব ভিডিঅ'টো। এয়া কেনেকুৱা লাগিছে ক'ব। আৰু বাহিৰটোত আৰু চকলেট দিলে আৰু ভাল লাগিব, কিন্তু মই তেনেকেই দিব বিচাৰিছিলোঁ কাৰণ অলৰেডি মই ভিতৰত বহুত চকলেট ইউজ কৰি পেলালোঁ, সেইকাৰণে মই বাহিৰত কমাই চকলেট ইউজ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে বাহিৰটো পূৰা ডাৰ্ক কৰিব পাৰে, তেতিয়া অলপ বেছিকৈ চকলেট লৈ পেলাই গানাছ কৰি ল'লে হ'ল। আৰু মই এইফালে বেডটো বনাই ল'লোঁ, দেখিলে আপোনালোকে। বেড আৰু বলটো ৰেডি কৰি লৈছিলোঁ আৰু ফণ্ডেণ্টেৰে। আৰু এতিয়া মই এয়া 3ডাল টুথপিক দি দিলোঁ, লগতে বল আৰু বেডটো ছেট কৰি ল'লোঁ কেকৰ ওপৰত। তাৰপিছত মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা হয় কেকটো। আৰু এই ষ্টামৰ ওপৰত দিবলৈ মই অলপ ফণ্ডেণ্ট এনেকৈ কৰি লৈছোঁ, জুখি চাই লৈছোঁ মই চাইজটো। তাৰপাছত এয়া এনেকৈ বহাই দিছোঁ। চাওক এবাৰ পৰিও গ'ল, আৰু এনেকুৱাতো হয়েই আৰু কি কৰিব। তাৰপাছত মই এয়া ভালকৈ ছেট কৰি ল'লোঁ। ষ্টাম ৰেডি। তাৰপিছত কেকটো অলৰেডি কমপ্লিটেই মোৰ। এয়া অলপ মই বলৰ ওপৰত ডট দি দিলোঁ, আৰু এইফালে বেডটো আৰু অকণ ডেক'ৰেশ্যন কৰি দিলোঁ। কেনেকুৱা লাগিছে জনাব। বেড আৰু বল খুব বেছি ধুনীয়া হোৱা নাই যদিও কাৰণ মই ইমান নাজানো বেড কেনেকুৱা কি, ট্ৰাই কৰিছোঁ। কেনেকুৱা লাগিছে জনাব। থেংকছ ফৰ ৱাচিং। টাটা বাই বাই। আজিলৈ ইমানেই। লগ পাম পুনৰ এটি নতুন ভিডিঅ'ত। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।